নমস্কাৰ। আসাম ফুডলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। মই আজি বনাম বুলি ভাবিছোঁ আলু পৰঠা। আৰু মইনো আলু পৰঠা কেনেকৈ বনাওঁ আপোনালোকে চাওকচোন, নিশ্চয় ভালেই পাব। তেনেহ'লে পলম নকৰি আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আলু পৰঠাৰ কাৰণে মই অলপ আটা লৈছোঁ আৰু আটাখিনিত মই অলপ ৰিফাইন দি লৈছোঁ, কিয়নো ৰিফাইনটো দিলে পৰঠাটো অলপ কোমল হয়। আৰু আন্দাজমতে মই আটাত অলপ নিমখ দি লৈছোঁ। নিমখ, ৰিফাইন আৰু আটাখিনি ভালকৈ মিলাব লাগিব। মিলোৱাৰ পিছত অলপ অলপকৈ পানী দি মই আটাৰ এটা ডো বনাব লাগিব আৰু সেইটো কোমল হ'ব লাগিব। মোৰ এই আটাৰ ডোটো মোৰ কমপ্লিট হৈ গ'ল বনোৱা, আৰু এইটো 10 মিনিটৰ কাৰণে মই ঢাকি ৰাখি দিব লাগিব। অন্যহাতে কেইটামান সৰু সৰু আলু মই বইল কৰি ৰাখিছিলোঁ আৰু মছলাখিনিও মই ৰেডি কৰি ৰাখিছোঁ। আলুখিনি মই এতিয়া ভালদৰে পিটিকিব লাগিব আৰু আলুখিনি মিহিকৈ পিটিকিব লাগিব। পৰঠাৰ কাৰণে আলুটো মিহি হ'ব লাগে। আৰু এইখিনি মই পিটিকি লৈ এতিয়া মই গেছত এটা কেৰাহী পাতি ৰাখিছোঁ। কেৰাহীটো গৰম হ'ল, তেল দিলোঁ, তেলো গৰম হ'ল আৰু এতিয়া মই তেলতে পিঁয়াজখিনি ভাজিব লাগিব। অকণমান পিঁয়াজখিনি ভজাৰ পিছতে মই বাকীখিনি মছলা ইয়াতে এড কৰি দিম। এতিয়া পিঁয়াজখিনি তেলটো অলপ লৈছে, এতিয়া মই কেইটামান গোটা জিৰা আৰু কালজিৰা কেইটামান দিছোঁ, এইখিনিও মই ইয়াতে মিলাই দিম। তাৰপিছত মই আদা নহৰু পেষ্টটো মই তাতে দি লৈছোঁ। গোটেইখিনি একেলগে মিলাব লাগিব। আৰু অন্যহাতে মই জিৰা, ধনিয়া আৰু গৰম মছলা অকণমান মই ৰাখিছোঁ ইয়াতে দিম বুলি, সেইখিনিও মই একেলগে ইয়াতে দি দিছোঁ। আৰু ধনিয়াটো আজিকালি পাবলৈ নায়েই, সেইটো কাৰণে মই মান ধনিয়া বুলি কয় এটা, আপোনালোকে কি কয় নাজানো, মই মান ধনিয়া বুলি কয়। তাৰে 2 কিলোমান পাত সৰু সৰুকৈ কাটি ইয়াতে মই এড কৰিছোঁ। এতিয়া পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈ ৰ'ব লাগিব। তাৰপিছত মই যিখিনি আলু পিটিকি ৰাখিছিলোঁ মই ইয়াতে দি দিম, আৰু লগতে নিমখ আৰু হালধিও দিব লাগিব, কিয়নো আলু পিটিকাটোৰ আন্দাজত মই নিমখ আৰু হালধি দি লৈছোঁ। আৰু এতিয়া আলুৰ পিটিকাখিনি মই এই মছলাখিনিৰ লগত একেলগে অলপ দেৰি মিলাব লাগিব। আৰু এই পিটিকাখিনি বহুত মিহি হ'ব লাগিব, কিয়নো যদি মানে পিটিকাখিনি মিহি নহয় তেতিয়া মানে কি হ'ব, পৰঠাটো বাহিৰৰ পৰা প্লেন নহ'ব। সেইটো কাৰণে মছলা আৰু পিঁয়াজৰ লগত আলুখিনি ভালদৰে হেতাৰে মিলাই মিহি কৰিব লাগিব। এয়া চাওক, মোৰ আলুখিনি তৈয়াৰ হৈ গ'ল। এতিয়া এইখিনি ঠাণ্ডা হ'বৰ কাৰণে ডিছ এখনত মই উঠাই ৰাখি দিম। অন্যহাতে মই গেছত এখন টাৱা পাতি ৰাখিছোঁ। টাৱাখনো প্ৰায় গৰম হ'ল আৰু মোৰ পিটিকাখিনিও মোৰ হৈ গ'ল। আৰু এইফালে মই ঢাকি ৰখা আটাৰ ডোটো অলৰেডি 10 মিনিট হৈ গ'ল। এতিয়া মই এটা এটাকৈ পৰঠাখিনি বনাম। মই প্ৰথমে গুটি কৰি ল'লোঁ, তাৰপিছত মই এতিয়া বেলনাৰে বেলিব লাগিব। আমি ৰুটি খোৱাৰ দৰে বেলিব লাগিব, বেছি ডাঠো নালাগে, বেছি পাতলাও নালাগে। আৰু তাৰপিছত মোৰ এতিয়া আলুৰ যিখিনি ৰাখিছিলোঁ মই ৰেডি কৰি, সেইখিনিও ঠাণ্ডা হ'ল। এতিয়া মই ৰুটিটোৰ ওপৰত আলুখিনি ভালদৰে মিলাই দিম চাৰিওফালে। মই পৰঠা আচলতে মই ৰাউণ্ড শ্বেপত নবনাওঁ, মই এনেকৈ মানে পৰঠাটোৰ ওপৰতে আলুখিনি লগাই লৈ মই সেইটো আকৌ মাজতে মানে এনেকৈ ভাজ দি দিওঁ। এনেদৰে মই এইটো এনেকুৱা চাইজত মই মানে আলু পৰঠা বনাওঁ, মই ৰাউণ্ডকৈ নবনাওঁ। তাৰপৰা মই ইয়াৰ ওপৰতে বেলনা মাৰিডালেৰে অলপকৈ লাহেকৈ মই জোৰ নিদিয়াকৈ অকণমান প্লেন কৰি দিছোঁ। অন্যহাতে মোৰ গেছৰ ওপৰত টাৱাখনো মোৰ গৰম হ'ল, তাত অলপ মই ৰিফাইন দিলোঁ। ৰিফাইনটো গৰম হ'লে অকণমান ৰ'ব লাগিব, আৰু বেলি থোৱা ৰেডি কৰি থোৱা পৰঠাখন মই ৰিফাইনত ভাজিব লাগিব। এতিয়া মই প্ৰথম পৰঠাটো মই ৰিফাইনত দিলোঁ, আৰু এনেদৰে মই প্ৰথম ছাইডটোত মই প্ৰথমতে ৰিফাইনখিনি মই লগাই লৈছোঁ। তাৰপাছত ইটো পিঠিত মই ৰিফাইনখিনি লগাব লাগিব। পৰঠা বনাওঁতে এটা কথা মন কৰিব লাগে, এতিয়াতো মোৰ পৰঠাখন দুটা ডাবুল হৈ আছে নহয় জানো, সেইটো কাৰণে কাষৰবিলাক সিজিবলৈ অকণমান টাইম লাগে। সেইটো কাৰণে কাষৰবিলাক মই হেতাৰে হেঁচি ভালকৈ সিজিবৰ কাৰণে হেঁচি দিছোঁ।
নহ'বা কাষৰকেইটা নিসিজিব। এতিয়া এইখন প্ৰায় মোৰ ৰেডি হৈয়ে গৈছে। এতিয়া মোৰ এইটো ছাইড হোৱা নাই, অলপ ভিতৰৰ ছাইডটো নিশ্চয় হৈছে চাগে। চাওঁচোন বাৰু মই লুটিয়াই হৈছে নাই এইটো ছাইড। এনেদৰে মই চাৰিওফালে ঘূৰাই ঘূৰাই পৰঠাখন লুটিয়ালোঁ। এয়া এইটো ছাইড মোৰ প্ৰায় হৈয়ে গ'ল। এতিয়া মই মাজতে আকৌ ভাজ কৰি এনেদৰে ট্ৰেংগুল শ্বেপত মই পৰঠাখন ভাজ কৰি ল'লোঁ। আকৌ মই অলপ বাকী আছে ছাইডবিলাক, সেইখিনিও মই হেঁচি ভালদৰে সিজাই লৈছোঁ। এয়া চাওক, প্ৰথমখন পৰঠা মোৰ হৈ গ'ল। এনেদৰে মই প্ৰত্যেকখন পৰঠা বনাই ৰেডি কৰি ল'লোঁ। আৰু মই বুট দালি বনাই ৰাখিছোঁ। মই ভাবিলোঁ সদায় ভাত খাই আমনি লাগে, আজি আলু পৰঠাকে বনাই খাওঁ বুলি। চাওকচোন, এনেদৰে আজি ৰাতি খাম বুলি বনালোঁ। আপোনালোকৰ মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষৰ বেল বুটামটো প্ৰেছ কৰি অল কৰি দিব।